খৰচ নদীখন প্ৰতিদিনেই নৈপৰ প্ৰতি প্ৰতিভাত হৈ সন্মুখত মোৰ অপূর্ব সাংগীতিক মূর্ছনার করিছে সৃষ্টি যেদিয়েই চাও দেখা পাও প্রকৃতির রূপ মধুকর চৰাইবোৰে গৰুকাতে অপূৰ্ব ভাস্কৰ্যৰ কৰিছে সৃষ্টিগত হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি দেখিয়ে খৰজৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্য জীৱন কিন্তু এয়া যে আমাৰ বাবে সুদূৰ পৰাশৰ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহখিনি সময়চোন তেওঁলোকৰ শুশ্ৰূষাতেই যায় নিজলৈ ভাবিবলৈ অলপো আখৰিয়েই নাই তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া কিবা কিবিখন ভাবি অতখিনি সময় মই অভাৱতেই কৰিলো বিষয় যাওঁ নিজলৈ ঘূৰি যাওঁ আশ্ৰমে আমাৰ পিতা মাতাই চাগৈ আপেক্ষিছে মোৰ বাবে অধীৰ আশ্ৰমে যাওঁ